নম্বৰ 1 আপোনালোকে জানেনে স্যামছাঙে অকল ইলেক্ট্ৰনিক বস্তুৱেই নহয় ই কনষ্ট্ৰাকশ্যনৰ কামো কৰে পৃথিৱীৰ সকলোতকৈ ওখ বিল্ডিং বুৰ্জ খলিফাৰ নিৰ্মাণৰ কাম স্যামছাঙে কৰিছিল ফেক্ট নম্বৰ 2 ভাৰতৰ সংবিধানৰ নিয়ম অনুসৰি ভাৰতত যেনেকুৱা হোটেলেই নহওক লাগিলে 5 ষ্টাৰেই নহওক কিয় আপুনি তাত পানী খালে বা বাথৰুম ইউজ কৰিলে কোনো ধৰণৰ পে কৰিব নালাগে ফেক্ট নম্বৰ 3 আমি দুখ পালে আমাৰ চকু পানী ওলায় কেতিয়াবা বেছি সুখতো আমাৰ চকু পানী ওলায় কিন্তু জানেনে আমাৰ যেতিয়া সুখত চকু পানী ওলায় ই প্ৰথম সু চকুৰ পৰা ওলায় আৰু দুখৰ চকু পানী ওলালে ই প্ৰথমে বাওঁ চকুৰ পৰা ওলায় ফেক্ট নম্বৰ 4 যদি এদিনৰ কাৰণে সূৰ্যৰ ৰশ্মি পৃথিৱীত নপৰে তেন্তে গোটেই পৃথিৱীখন বৰফেৰে গোট মাৰি ধৰিব ফেক্ট নম্বৰ 5 হাতী পৃথিৱীৰ একমাত্ৰ জীৱ যি 5 কিলোমিটাৰ দূৰৰ পৰা পানীৰ উৎস বিচাৰি উলিয়াব পাৰে যদি এনেকুৱা ধৰণৰ ফেক্টসমূহ চাই ভাল পায় তেতিয়াহ'লে আমাক কমেণ্ট কৰিবলৈ নাপাহৰিব যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব